কি তুমি বুক নকলে গৈছিলা হয় আজি এডুকেশ্যন কিমান কিতাপ কিনিলা আজি আপোনাৰ ৫,৮০০ টকা কিতাপ কিনিব লাগিছে ৫,৮০০ টকা বিনয় দাস আইচ'জাইমৰ গল্পকাৰ বিনয় দাসে আজি নগাঁৱৰ বুক নকলে গৈছিলে এয়া ৫,৮০০ টকাৰ কিতাপ তেওঁ ক্ৰয় কৰি আনিছে আৰু বৈশিষ্ট্যপূৰ্ণ কথা হ'ল কি তেখেতৰ আইচ'জাইম তেখেতৰ গল্পৰ সংকলন আৰু এই গল্প সংকলনৰ পাছতেই তেওঁ এটা নতুন কাম আৰম্ভ কৰিছে আগতেও গল্প পঢ়িছিল এতিয়া যথেষ্ট সংখ্যক গল্প তেওঁ গৰম বন্ধ আহি আছে নহয় গৰম বন্ধত পঢ়িবৰ কাৰণে এগৰাকী শিক্ষকো হয় তেওঁ তাৰমানে সংগ্ৰহ কৰি আছে তাতে লগ পালে বিশিষ্ট কবি প্ৰয়াগ শইকীয়া প্ৰয়াগদাৰ কিতাপখন দেখুৱাই দিয়াচোন আমাৰ দৰ্শকক প্ৰয়াগদাৰ মিচিকো ধুনীয়া আৰু জ্ঞানী ছোৱালীজনী এক কাব্যিক কথকতা প্ৰয়াগ শইকীয়া আৰু এই কিতাপখন তুমি সংগ্ৰহ কৰিলা ন কেনেকুৱা লাগিল প্ৰয়াগদাক লগ পাই ভাল লাগিল বহুত সৰল মনৰ মানুহ তেখেতে মানে যেতিয়া দেখিছোঁ যে মোক মই মানে কিতাপখিনি কিনি আছোঁ সুধিলে যে ঘৰ ক'ত তই মই বোলো ডিমৌ চাৰিআলি ফুলগুৰিৰ ওচৰতে কিতাপ ইমান কিনি চাই যে মই বোলো এই গৰম বন্ধ আহি আছে ফুৰাৰ পৰা ইমান চখ নাই যেতিয়া কিতাপখিনি পঢ়িব লাগিব তেতিয়া মই সেইখিনি সময়তে মানে বুকুলোকৰ স্বত্বাধিকাৰজনে ক'লে এখেতৰ এখন গল্প কিতাপ কপি দিছে তেতিয়া ক'লে যে লৈ কপিটো দিয়া আকৌ সেইবুলি কৈ নিজে কিনি লৈছে কিমান দাম বুলি সুধিছে মই কিন্তু আঁতৰি আহিছোঁ কাৰণ যিটো ব্যৱসায়ী কথা আছে তো মই অকণ আঁতৰি পেলাই কিতাপখন ঠিক কৰিছোঁ কিতাপখন তেওঁ পইচা দি নিজে উঠিছে চেল্ফি লৈ মোক উঠিছে উঠি পেলাই মোক তেওঁ কিতাপখন লিখি দিছে তেওঁ হাতে লিখি দিছে তেওঁ প্ৰয়াগদাৰ হাতৰ আখৰ বিনয় দাসলৈ সবিচাৰে প্ৰয়াগ শইকীয়া 15/6/2030 নগাঁও তাৰ পৰা দিছে দি পেলাই কৈছে হ'ব মই গল্পখিনি পঢ়ি পেলাই তোমাক এটা হোৱাটছআপ নম্বৰ লৈছে তোমাক মই এটা সমাজতন্ত্ৰত কিবা এটা দিম কৈছে নাই এইটোতো খুব ভাল লগা কথা হৈছে তেনেহ'লে হেৰি কৰোঁ তোমাৰ গল্প কিতাপখন তুমি আনা আমি তোমাক গল্প কিতাপখন দেখুৱাম কিন্তু তাৰ আগতে তুমি যিটো সংগ্ৰহ কৰিছা এই সংগ্ৰহটো অলপ আমাৰ যিসকলে এই ভিডিঅ'টো চাইছে তেওঁলোকে জানক যে বুকনুকত কেনেকুৱা ধৰণৰ কিতাপবোৰ পোৱা যায় মিচিকো ইতিমধ্যে আপোনালোকে দেখিলে তাৰপিছত চাওক এখন অসমীয়া চুটিগল্প ঐতিহ্য আৰু বিৱৰ্তন সম্পাদনা কৰিছে ডক্টৰ অপূৰ্ব বৰা ডক্টৰ ৰৌচন আৰা বেগম বাইদেৱে ভাষান্তৰ কৰা ইছমত চুগতাইৰ নিৰ্বাচিত গল্প এইখন সংগ্ৰহ কৰিছে অ' হেনৰী আমাৰ সকলোৰে প্ৰিয় গল্পকাৰ মীনাক্ষী বীৰভদ্ৰ তেওঁ অনুবাদ কৰিছিলে মীনাক্ষী বীৰভদ্ৰ এইখন অ' হেনৰীৰ ১ ডজন গল্প এইখন ক'ভিড কালৰ ক'ভিড সময়ৰ গল্প ইয়াতে লক্ষ্য কৰিব ৫১জন লেখকৰ গল্প সংকলন সম্পাদনা ডক্টৰ কল্যাণ ভূঞা প্ৰকল্প ৰঞ্জন ভাগৱতী সঞ্জীৱ পল ডেকাৰ সাহিত্য অকাডেমী যুৱ পুৰস্কাৰ ২০১৯ প্ৰাপ্ত সঞ্জীৱ পল ডেকাৰ এইপিনে কি আছে এই সংকলনটো তেওঁ সংগ্ৰহ কৰিছে বিনয়ে ২১ গ্ৰামৰ জীৱন বিতুপন বৰবৰাৰ নিৰুপমা বৰগোহাঁইৰ স্বনিৰ্বাচিত ২৫টা গল্প সৌৰভ কুমাৰ চলিহা তেখেতৰ ৬ দশকৰ গল্প য়াছে দৰ্জে থংচিৰ ধাৰ আৰু অন্যান্য গল্প ডক্টৰ হীৰেণ গোহাঁইৰ লষ্ট লাগেজ হৰেকৃষ্ণ ডেকাচাৰৰ স্বনিৰ্বাচিত ২৫টা গল্প বিতুপন বৰবৰাৰে আন এখন গ্ৰন্থ বুদ্ধই হাঁহিছে বাঘে টাপুৰ ৰাতি অপূৰ্ব শৰ্মা ছাৰৰ ২০০০ চনৰ সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থ বাঘে টাপুৰ ৰাতি আকৌ উৰণীয়া হাঁহৰ মাত ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ মৃত্যু সম্পৰ্কীয় এটা বাজি ভৃংগেশ্বৰ শৰ্মাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কেথেৰিনাৰ সৈতে এটা নিৰ্জন দুপৰীয়া
আৰু আমি সকলোৱে গম পাইছোঁৱেই যে অনুৰাধা বাইদেউৰ এখন উপন্যাস বা 25 বছৰ ৰূপালী জয়ন্তী হৈছে এজন ঈশ্বৰৰ সন্ধানত, আৰু সেইখন আৰুণি কাশ্যপে ইংৰাজীলৈ অনুবাদ কৰিছে ৰূপালী জয়ন্তী উপলক্ষে বুলি কওঁ। ই আমাৰ অসমীয়া সাহিত্যৰ কাৰণে বিশেষ ভাল খবৰ। অতনু ভট্টাচাৰ্যৰ তেখেতৰ নীলাৰ কাৰণে অলপ ভাল পোৱা এখন বহুত পঠিত। ডাউন খ্যাত আমাৰ দ্য ডাউন প্ৰশান্ত কুমাৰ দাস ককাইদেউৰ স্বনিৰ্বাচিত গল্প। অপূৰ্ব শৰ্মা ছাৰৰ আন এখন গল্প সংকলন নাগৰিক। মনোজ কুমাৰ গোস্বামী ককাইদেউৰ এইখন ভুল সত্য, আপোনালোকে গম পাইছে এইবাৰ সাহিত্য একাডেমি বঁটা লাভ কৰিছে। আৰু এইখন হৈছে যি অধ্যয়নৰ প্ৰতি সঁচা অৰ্থত আগ্ৰহী সেইগৰাকী বিনয় দাস। আমি আজি প্ৰমাণ পালোঁ যে তেওঁ এই সংকলনবোৰ তেওঁ সংগ্ৰহ কৰিছে। লক্ষ্য কৰিছেনে কিমান ভাল লগা এটা কথা। তো এইখন হৈছে বিনয় দাসৰ আইচ'জ। যিসকল পাঠকে পঢ়িব বিচাৰে আৰু ইতিমধ্যে অসমৰ বিভিন্ন ঠাইলৈ পঠিওৱা হৈছে, তেওঁৰ সৈতেও পোনপটীয়া যোগাযোগ এটা কৰিব পাৰিব, আমাৰ সৈতেও যোগাযোগ ৰাখিব পাৰিব। আৰু নগাঁৱৰ বুকনুকতো এই গ্ৰন্থখন উপলব্ধ। গতিকে যিসকল ইচ্ছুক ব্যক্তি থাকে আৰু ক'ত পাব পাৰে? পাঠাগাৰ, নগাঁৱৰ পাঠাগাৰ, বাণীপ্ৰভা বুক ষ্টল ইয়াতো পাব। আৰু অসমৰ বিভিন্ন ঠাইলৈ ইতিমধ্যে কিতাপটো গৈ আছে, আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আৰু আপোনালোকক এই কিতাপখিনি দেখুওৱাৰ এটা হেঁপাহ জাগিছিল বাবেই বিনয় দাসৰ কিতাপখন বিনয় দাসৰ আমি বিজ্ঞাপন কৰিছোঁ বুলি নাভাবিব। আমি তাৰ লগতে যে এই গ্ৰন্থবোৰ তেখেতে সংগ্ৰহ কৰিছে, আজিৰ সময়ত বহুতেই টকা পইচা পালেই আপোনাৰ বিভিন্ন অন্যান্য শিতানত লগায়, কিন্তু এওঁ জ্ঞান অৰ্জনৰ কাৰণে লগাইছে বিনয়ে। তাৰ কাৰণে বিনয় তোমাক ধন্যবাদ।